নমস্কাৰ মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আপুনি জানিব বিচাৰেনে ভাৰতবৰ্ষৰ 10 গৰাকী ধনী মুখ্যমন্ত্ৰী কোন? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলোতকৈ ধনী? ভাৰতবৰ্ষৰ 10 গৰাকী ধনী মুখ্যমন্ত্ৰীৰ বিষয়ে আজি এই ভিডিঅ'টিত আলোচনা কৰিম। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধনীৰ লিষ্টত কিমান নম্বৰ স্থানত আছে? আজিৰ ভিডিঅ'টিত এই গোটেইখিনি তথ্য আজি আপোনালোকৰ ওচৰত দাঙি ধৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম স্থানত আছে বৰ্তমান সময়ৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগত মোহন ৰেড্ডী। জগত মোহন ৰেড্ডী হ'ল ভাৰতবৰ্ষৰ সকলোতকৈ ধনী মুখ্যমন্ত্ৰীৰ প্ৰথম স্থানত থকা ব্যক্তি। তেখেতৰ 510 কোটি টকাৰ সম্পত্তিৰ গৰাকী হ'ল জগত মোহন ৰেড্ডী আৰু তেখেত হ'ল ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী। দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। বৰ্তমান সময়ত পেমা খাণ্ডুৰ সম্পত্তিৰ তালিকা যদি আমি চাওঁ, পেমা খাণ্ডুৰ সম্পত্তি হৈছে 163.38 কোটি টকা আৰু পেমা খাণ্ডু হৈছে ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী ধনী মুখ্যমন্ত্ৰী। তিনি নম্বৰ স্থানত আছে নবীন পাটনায়ক। বৰ্তমান সময়ৰ উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত তেখেতৰ নাম তৃতীয় স্থানত আছে নবীন পাটনায়ক। বৰ্তমান সময়ত নবীন পাটনায়কৰ সম্পত্তিৰ যদি আমি তালিকা চাওঁ, তেন্তে তেখেতৰ সম্পত্তি হ'ল 63.87 কোটি টকা। 4 নম্বৰ স্থানত আছে বৰ্তমান সময়ৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' হ'ল ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত 4 নম্বৰ স্থানত থকা ব্যক্তি। বৰ্তমান নেফিউ ৰিঅ'ৰ সম্পত্তি হ'ল 46.95 কোটি টকা। তেখেত হ'ল বৰ্তমান সময়ত 4ৰ্থ স্থানত থকা ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰী। পঞ্চম স্থানত আছে এন ৰংগস্বামী। বৰ্তমান সময়ৰ পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামী ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত 5ম স্থান অধিকাৰ কৰিছে আৰু এন ৰংগস্বামীৰ সম্পত্তি হৈছে 38 কোটি টকা। 38 কোটি টকাৰ গৰাকী হ'ল এন ৰংগস্বামী আৰু তেখেত ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত 5ম স্থান অধিকাৰ কৰিছে। 6ষ্ঠ স্থানত আছে কে চন্দ্ৰশেখৰ ৰাও। বৰ্তমান সময়ত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও হৈছে ভাৰতবৰ্ষৰ 6ষ্ঠ স্থানত থকা ধনী মুখ্যমন্ত্ৰী আৰু তেখেতৰ সম্পত্তি হৈছে প্ৰায় 23 কোটি টকাৰ সম্পত্তিৰ গৰাকী কে চন্দ্ৰশেখৰ ৰাও। 7 ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত 7ম স্থানত আছে ভূপেশ বাঘেল। বৰ্তমান সময়ৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ভূপেশ বাঘেলৰ সম্পত্তি হৈছে 23 কোটি টকাৰ সম্পত্তিৰ গৰাকী ভূপেশ বাঘেল আৰু তেখেতে বৰ্তমান সময়ত ধনী লিষ্টত ভাৰতবৰ্ষৰ 7ম স্থান অধিকাৰ কৰিছে। 8ম স্থানত আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰায় 17 কোটি টকাৰ সম্পত্তিৰ গৰাকী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰায় 17 কোটি টকাৰ গৰাকী হৈ ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত 8ম স্থান অধিকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। 9ম স্থানত আছে আমাৰ অসমৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। কনৰাড চাংমা হ'ল ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত 9 নম্বৰ স্থান অৰ্থাৎ 9ম স্থান অধিকাৰ কৰিছে কনৰাড চাংমাই আৰু কনৰাড চাংমাৰ বৰ্তমান সময়ত সম্পত্তিৰ তালিকা যদি আমি চাওঁ, কনৰাড চাংমাৰ সম্পত্তি প্ৰায় 15 কোটি টকা। 15 কোটি টকাৰ সম্পত্তিৰ গৰাকী কনৰাড চাংমা। 10ম স্থানত আছে ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ 10ম স্থান অধিকাৰ কৰিছে বা 10ম স্থানত আছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা। বৰ্তমান সময়ৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা হ'ল ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীৰ লিষ্টত 10ম স্থানত আছে আৰু মানিক সাহাৰ বৰ্তমান সম্পত্তি হ'ল
13 কোটি টকাৰ সম্পত্তিৰ গৰাকী মানিক সাহা। আৰু এই ভিডিঅ'টোত 10জন ভাৰতৰ ধনী মুখ্যমন্ত্ৰীৰ লগতে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সকলোতকৈ কম টকা পইচা থকা মুখ্যমন্ত্ৰীগৰাকী হ'ল পশ্চিমবংগৰ মমতা বেনাৰ্জী। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰায় 15 লাখ টকাৰ সম্পত্তিৰ গৰাকী হৈছে মমতা বেনাৰ্জী। গতিকে ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগে এটা ভিডিঅ'টোত লাইক কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ। জয় আই অসম।